হাজো নামৰ জগাটো আপোনালোকে নিশ্চয় শুনিছে নাই মানে তীৰ্থস্থানৰ কাৰণে একদম বিখ্যাত হয় তো আজি 1 তাৰিখ মানে নতুন বছৰ উপলক্ষে আমি হাজোত আহিছিলোঁ ইয়াত আপোনাৰ বহুত কেইটা মন্দিৰ আছে পুৱা মুক্কা আছে যাৰ কাৰণে বহুতখিনি ভিৰ আজি পৰিলক্ষিত হৈছে তো এতিয়া সময় হৈছে প্ৰায় 4টা মান বাজিল নেকি তো দুপৰীয়া সময় হিচাপে মানে দুপৰীয়া যেহেতু ভাতটো নাখালোঁ আমাৰ ভাতটো খাব খুবেই ইচ্ছা গৈছে মই ভাবিলোঁ মানে ভাতটো যিহেতু খাই আছোঁ আপোনালোকক দেখাই দিওঁ বলক দেখাই আছোঁ গাইজ এইখনে হ'ল আপোনাৰ জিলিকি হোটেল মানে জিলিকি আছে আৰু যিয়ে নহওক এনেকৈ যদি আহে আপোনালোকে এই হাজো নোপোৱাতে লেফ্ট ছাইডে আৰু যদি হাজোৰ পৰা আহে এইখিনি কুলহাটী বুলি কয় দমদমা কুলহাটী তো এইখিনিতে এইখন আপোনালোকে ধুনীয়াকৈ দেখা পাব ভিতৰত যাব লাগিল আৰু খাই চাব লাগিল ইয়াৰ আইটেম বহুত বিখ্যাত বুলি শুনিছোঁ গম নাপাওঁ ইয়াত আৰম্ভণিতে মিঠাই যদি পেকিং চেকিং কৰি লয় সেইবিলাকো আছে তো খাব আহিছোঁ ভাত এইটো আমি ভাত খাম সঁচাকৈ দেখাইছোঁ আপোনাক মানুহ ইফালে ৰৈ আছে খাবৰ কাৰণে আমি পামনে নাপাম বাপৰে মানে সোমাই আহিছিলোঁ আমি মানে ভাত খাম বুলি কিন্তু বহুত কাষ্টমাৰ ইয়াত ভাত খাই আছে আৰু সময়টো অলপমান মানে অড টাইম আৰু গধূলি টাইম তো ভাতটো দেখি পেলাই ভাতটো খাব একদম ইচ্ছা নোহোৱা হ'ল শুনিছিলোঁ বিখ্যাত ভাতৰ কাৰণে কিন্তু ভাতটো ইমান ভাল লগা নাই দেখোন তো আমি কি কৰিলোঁ ইভিনিং হিচাপে আৰু পৰঠা দিলোঁ আৰু ম'ম' চম' খাম নেকি আৰু চাহো খাম তো এই বিলটো আপোনালোকে চাব পাৰাঠা ৰেটটো বহুত হয় 40 টকাকৈ আৰু চাহ 10 টকাকৈ চাব পাৰে বাকী এইখন বিল হয় বাৰু যিয়ে নহওক তো আমাৰ প্ৰায় পৰঠাত থাল আহি গ'ল আৰু পৰঠাখন ঠিকে আছে আৰু এভাৰেজ চাইজ কিন্তু আমাৰ নলবাৰীত যিখন প্ৰণীতা ৰেষ্টুৰেণ্টত পায় নহয় এই ডাঙৰ পৰঠা যিয়ে নহওক পৰঠাৰ লগত আমাক দিছে এই এটা মটৰ আৰু বুটৰ তৰকাৰী লগতে দিছে এইটো দালি বটা আৰু লগতে ক্ষীৰ দিছে আৰু আলু ভাজা দিছে তো যিয়ে নহওক ভাল লাগিছে আইটেমখিনি এনেকৈ অলপমান ক্ষীৰ বা আলু চালু এনেকৈ দিলে ভাল লাগে তো লগাই ল'লোঁ এই বাইট দেখিছেনে মোক এনেকুৱা বাইট লাগে ভোক লাগিলে বাৰু মজা আছে পৰঠাটো সঁচাকৈ ধুনীয়া চফ্ট হৈছে আৰু বেছি অইলি হোৱা নাই আলুটো অলপ মিঠা আলু ব্যৱহাৰ কৰিছে সেইটো বৰ বেয়া লাগিছে বাৰু বাকী দালি বটাটো কেনেকুৱা আছে চাওক দালি বটাটো ধৰক বঢ়িয়া জ্বলা হৈছে অলপ এতিয়া মেইন চব্জিটো খাম অলপ লগাই লওঁ এনেকৈ মানে ডিচেণ্ট আৰু টেষ্টটো খুব এটা হাই লেভেলৰ হোৱা নাই বাৰু 40 টকা হিচাপে আৰু এই ক্ষীৰটো মেইন ভাই মিঠাটো ধুনীয়া লাইট ব্যৱহাৰ কৰিছে অভাৰঅল থালখন ভাল লাগিছে 40 টকা হিচাপে আৰু পৰঠাটো বহুত চফ্ট হৈছে ইয়াৰ পিছত আমাৰ ম'ম' আহিছে ম'ম'টো কেনেকুৱা হয় চাওক আৰু মানে ইয়াত যিখিনি মই দেখিব পালোঁ মানে ফাষ্ট ফুড আইটেমবিলাক বেছি চলি আছে মানে নৰ্মেল এইবিলাকতকৈ মানে শুনিছিলোঁ বেলেগ কিন্তু হৈ গ'ল বেলেগ তো যিয়ে নহওক ভাল লাগিছে খাই থালখন তো নেক্সট আমাৰ আহি আছে ম'ম'টো খাই কেনেকুৱা লাগে মই জনাই আছোঁ ৰাতুল কেনেকুৱা আছে ভাল হৈছে ন ৰাতুলে খাই খুবেই ভাল পাইছে পৰঠা আমি প্ৰায় শেষ কৰি পেলালোঁ এইবাৰ আহিল ম'ম' কিমান লৈছে ম'ম' দাম 60 টকা চিকেন ম'ম' 60 লৈছে আৰু এই চুপটো দিছে লগত অলপ মাংস আছে কিবা কিবি একদম পাতল হৈছে চুপটো যিয়ে নহওক ম'ম'টো ভাল হ'ব লাগে কিন্তু ম'ম'ৰ লগত কোনো ধৰণৰ মেও দিয়া নাই এই একে আপোনাৰ এই দালি বটাটো দিছে তো দালি বটাৰ লগত আৰু কি ম'ম' খাম হয়তো গ্ৰীণ চাটনি বা মেয়নিজ দিব লাগিছিলে দালি বটাৰ লগত ম'ম' নচলে ষ্টাফিং চাওক না মাংস আছে 2 পিচ কিবাকৈ দিয়া নহয়
ঠিক ঠাক লাগিছে ম'মৰ এটা বস্তু ভাল লাগিছে মোৰ এই যিটো আপোনাৰ এই লেয়াৰ মানে বেছি পাতল নহয় অলপ কিছুমান ম'ম' আপোনাৰ বহুত পাতল থাকে যাৰ কাৰণে ষ্টাফিংটো ওলাই যায় তো এইটো বস্তু ভাল লাগিছে পূৰা হাৰ্ড হৈ আছে আৰু ম'ম'টো ভাল হৈছে একদম আপাৰ লেভেল হোৱা নাই ঠিক ঠাক আৰু চুপটো খাই লওক এনেকুৱা যায় চুপটো পাতল ল'লেও ফ্লেভাৰফুল কিন্তু তো ম'ম'টো ঠিক ঠাক আৰু খাব পাৰি তো লাষ্ট एक गरम चाय की प्याली हो চাহটো কিমান 10 টকা নেকি চাহ খালা নেকি অঁ চাহ এওঁলোকে খাই দিলে মই ম'ম' খাই থাকোঁতে চাহটো খাই চাওক এনেকুৱা আছে বৰ্তমান চাহৰ যিটো ট্ৰেণ্ড খুব বেছি এটা চলি আছে বৰ্তমান যুগত চব চাইডে চাই 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 চব মানে কড়ক চাই কিবা চাই তো চাহ বহুত দৰকাৰী হয় এতিয়া খাই চাওক এনেকুৱা চাহটো বেয়া হোৱা নাই চাহটো বেয়া হোৱা নাই ভাল হৈছে চাহটো আৰু কাপটো ভাল লাগিছে ন লম্বা টাইপৰ কিউট কিউট বঢ়িয়া লাগিছে চাহটো সঁচা ভাল লাগিছে মোৰ 10 টকা হ'লেও গুড সঁচাকৈ ৰিফ্ৰেছমেণ্ট ধুনীয়া খাই আহিছে তো ভাল লাগিলে মোৰ চাহটো খাই ম'ম'কেইটা এভাৰেজ পৰঠাখনো ভাল হৈছিলে তো আৰু বহুত কিবা কিবি ফাষ্ট ফুড আইটেম পায় আমি এতিয়া খোৱা নাই টাইমটো বেয়া তো যিয়ে নহওক অকণমান দেখালোঁ আপোনালোকক জেগাটো মানে বহুত মানুহে হাজোৰ পিনে আহে তো এই খোৱা খানাৰ ক্ষেত্ৰত আগতে ইমান আপগ্ৰেডেশ্যন নাছিলে তো এইখন নতুনকৈ হৈছে তো খাব পৰা অৱস্থাত আছে এইখন আপোনালোকে নিশ্চয় ইয়াত ভিজিট কৰক এই ভিডিঅ'টো মই আজি ইয়াত সমাপ্ত কৰিলোঁ এই চাহকাপৰ সৈতে তো আপোনালোকে ভালে থাকক সুস্থ থাকক আৰু আহিছোঁ নতুন ভিডিঅ' তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক এই ভিডিঅ'টো ইয়াত সমাপ্ত কৰিলোঁ ধন্যবাদ